সরকারি ভূমি তেওঁলোকে ঘৰ সাজিছে সরকারি ভূমি দখল কৰি আছে কংগ্রেস সরকার ইমান দিনে তেওঁলোকক তেনেকে বহাই ৰাখিছিল নিজৰ ভোটৰ কাৰণে বা অন্য দলে তেওঁলোকক কোনোদিনও এই কথা কোৱা নাই যে সরকারি ভূমি এদিন বেদখল কৰিব লাগিব আজি তাৰ কাৰণে তেওঁলোকৰ দুৰ্দশা কিন্তু বিটিআৰতে হওক বা আমাৰ মথনগুৰি সমষ্টিত হওক এজন মুছলিম মানুহে সরকারি ভূমিত বসবাস কৰা নাই মথনগুৰি সমষ্টিত এজন মুছলিম মানুহেও সরকারি ভূমি বেদখল কৰা নাই মই ইএম হিচাপে জানো গতিকে ইয়াতে কোনো মুছলিম মানুহ উচ্ছেদ কৰা নহয় এই কথাটোক আপোনালোকে বিশ্বাস কৰিব আহিব এতিয়া বহুত দল আহিব বহুত নেতা আহিব বহুত নেত্ৰী আহিব জাতিগত কথা ক'ব সম্প্ৰদায়ৰ কথা ক'ব চকুৰে পানী পেলাই দিব 2014 চনৰ নৰকে খাগাবাৰী হত্যাৰ কথা ক'ব লাফিগুলৰ হত্যাৰ কথা ক'ব কিন্তু তেওঁলোকে থাকোতে কি কৰিছিল তেওঁলোকে শাসনত থাকোতে কাজিয়া পেচাৰ হত্যা সংখ্যা হৈছিল এতিয়াহে বন্ধ হৈ আছে এতিয়াহে হিংসা হত্যা নাই তো তেনেকুৱা মানুহৰ পৰা সাৱধান তেওঁলোকে ক'ব উচ্ছেদ হ'ব উচ্ছেদ কাৰ হ'ব মথনগুৰিত নহয় মথনগুৰিত কোনো মানুহে সরকারি ভূমিত বসবাস কৰা নাই সরকারি বেদখলি নাই এতে কোনো মানুহে মানে আইন বহু অমান্য কৰি কোনো ধৰণৰ সরকারি ভূমিত বসবাস কৰা নাই গতিকে ইয়াত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই